আই এম হিৰকজ্যোতি শইকীয়া। আপোনালোকে দেখিলে মই বেকহেণ্ড স্প্ৰিং মাৰিলোঁ। এইটো শিকিবলৈ আপোনাৰ বেছি কঠিন নহয়। এইটো শিকাৰ আগতে আপোনালোকে প্ৰথমতে দুটা ট্ৰিপ কৰিব লাগিব। তেতিয়া আপোনালোকে এই বেকহেণ্ড স্প্ৰিংটো অতি সহজে মাৰিব পাৰিব। আৰু এইটো শিকাৰ আগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু বেল আইকনটো টিপি দিব। আমি এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া আপোনালোকে বেকহেণ্ড স্প্ৰিংটো শিকিবলৈ হ'লে আপোনালোকে ফাৰ্ষ্টে এই ৰাবাৰ বেণ্ডটো আহিব লাগিব। এই ৰাবাৰ বেণ্ডটো তাৰমানে দেখিবলৈ এনেকুৱা ধৰণৰ। এই ৰাবাৰ বেণ্ডটো আপোনালোকে আহিব লাগিব। মানে ৰাবাৰ বেণ্ডটো ফাৰ্ষ্টে আপোনালোকে হাত দুখন আপোনালোকে মাটিত পেলাবলৈ ট্ৰাই কৰিব। মানে ফাৰ্ষ্টে এনেকৈ ট্ৰাই কৰিব লাহে লাহে, তাৰপৰা উঠিবলৈ এনেকৈ ট্ৰাই কৰিব ৰাবাৰ বেণ্ডটো ৰখাকৈ। এতিয়া আপোনালোকে দেখিলে মই ৰাবাৰ বেণ্ডটো কেনেকৈ কৰিলোঁ। এতিয়া আপুনি ৰাবাৰ বেণ্ডৰ পৰা অকণমান ডাইৰেক্ট হেণ্ডষ্টেণ্ড হ'বলৈ ট্ৰাই কৰিব এনেকৈ। মানে লাহে লাহে এনেকৈ ট্ৰাই কৰিব। মানে হেণ্ডষ্টেণ্ডৰ পৰা মানে বেকহেণ্ড স্প্ৰিংটো আপোনালোকে মাৰিবলৈ লাহে লাহে ট্ৰাই কৰিব। এনেকৈ এইটো মাৰিবলৈ ট্ৰাই কৰিব। তাৰপৰা লাহে লাহে আপোনালোকে পাৰফেক্ট লেণ্ডিংটো তাৰপৰা মানে এইটো মানে ভালকৈ হোৱাৰ লগে লগে আপোনাৰ পাৰফেক্ট লেণ্ডিং হ'ব। তাৰপৰা ছেকেণ্ড যিটো ষ্টেপ হ'ল আপোনাৰ সেইটো আমি মংকি জাম্প বুলি কওঁ। তাৰো মই টিউটৰিয়েল দিম পিছতকৈ, আপোনালোকে নিজে চাই ল'ব। এতিয়া আপোনাৰ মংকি জাম্পটো দেখিবলৈ এনেকুৱা ধৰণৰ হয়। ফাৰ্ষ্ট এনেকৈ লাহে লাহে আপোনালোকে ট্ৰাই কৰিব। বেকাকৈ ফাৰ্ষ্টে বেকাকৈ মাৰিব। মানে ফাৰ্ষ্টে জাষ্ট এখন হাত দিব, তাৰপৰা এইখন হাতে মানে এই ভৰিতে কিক কৰিব এনেকৈ লাহে লাহে ট্ৰাই কৰিব। আৰু আপোনালোকে যেতিয়া লাহে লাহে যেতিয়া হৈ যাব, তেতিয়া আপোনালোকে দুখন হাত সমানত পেলাই মাৰিবলৈ ট্ৰাই কৰিব। মানে এনেকৈ ধৰণৰ। এতিয়া এই দুটা ষ্টেপ যদি মানে আপোনাৰ মংকি জাম্পটো মানে এইটো কি ৰাবাৰ বেণ্ড আৰু এই মংকি জাম্পটো আপোনাৰ যদি ক্লিয়াৰ হয়, তেনেহ'লে আপোনালোকে বেকহেণ্ড স্প্ৰিংটো অতি সহজে মাৰিব পাৰিব। এতিয়া মই আপোনাক দেখুৱাই দিছোঁ। জেগা পৰা ৰৈ পেলাই তাৰমানে মংকি জাম্প আৰু ৰাবাৰ বেণ্ডটো কমপ্লিট হোৱাৰ পিছতে আপোনাৰ জেগা পৰা ধুনীয়াকৈ মাৰিব পাৰিব বেকহেণ্ড স্প্ৰিংটো এনেকুৱা ধৰণৰ। এইটো তাৰপৰা আপোনাৰ এই বেকহেণ্ড স্প্ৰিংটো অহাৰ লগে লগে আপোনালোকে বহুতো ফ্লিপ মাৰিব পাৰিব। যেনে ৰাউণ্ড অফ বেকহেণ্ড স্প্ৰিং আপোনালোকে কণ্টিনিউৱাছ মাৰিব পাৰিব। এনেকুৱা ধৰণৰ আপোনাক দেখুৱাই দিছোঁ। ত' গাইজ, ভিডিঅ'টো আপোনালোকে যদি ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব। আৰু যিমান পাৰে ভিডিঅ'টো সিমান শ্বেয়াৰ কৰিব। ধন্যবাদ।